কি হে পইচা পাতি নাই বিয়াত আইডিয়া দিছোঁ আইডিয়া এটা আছো ৰবা কি তুমি মনৰ বেপাৰ কৰা এই নুৰা মোৰ চালান ন বেপাৰ দিয়া চালান নহয় বস্তুটো ভাববা লাগিব ৰবা অলপ দে ভাবছো ভাব তোৰ বোলে বৰ আইডিয়া ভাব চুৰ কৰা কৰ হে নুৰা জি মাৰে বাপ কিয়া ও মুখ চুপৰা নষ্ট কৰি দিব আইডিয়া লাগব অলপ চুৰ কৰাটো হে নুৰা বেলেগ বাপা আৰু তই কি আইডিয়া দিলা মই জাপ মাৰ দিমে ভাল বেলেগ আৰু কি আইডিয়া দিম খাবাৰো পইচা নাই ধৰে দেখবি এটা ভাবছো ভাব ৰ আইডিয়া সেনেকুৱা নাই শুনা জিয়া ক'লে বেপাৰ কৰবা নেকি তুমি হে নুৰা কে হে নুৰা গাঁৱত আপি গিলে দেখা পালি কি মোক পছন্দ কৰিব এই কৰব গম নাপাই কৰবি গুৱাহাটীত কৰবি হে গতি খুইলা কি কৰিব হা ক'ত বিক্ৰী নহনি খুলে থেই ৰ তা আইডিয়া আছে ৰ মাল দুটো আছে হা কয় হা অলপ ভিক্ষাৰী বাদ কৰি দিওঁ আইডিয়া সুমন আমাৰ হাজোখন সঁচাই বৰ ধুনীয়া না জুবিনদাৰ গানবোৰৰ লগত আমাৰ গোটেই মেটচ হয় না হয় হেৰি কৰাচোন এই নেকিবৰ গানটো লগাই দিয়াচোন নতুন গান যে এটা ওলাইছে আছে সেইটো লগাই দিয়াচোন বহুত ধুনীয়া হৈছে ন গানটো গানটো বহুত ধুনীয়া কান্দি পাত থৈ মাল আছে ৰ তাত তবে এখন পাৰি উঠি দিছো ঠিক আছে টেনচন নবা নাংগে এতিয়া এতিয়া হেন্দা লগলে আমাৰ ভিক্ষাৰী বাদ আৰম্ভ কৰি দিওঁ আমি কৰি দিওঁ শুনে নহয় মই গান মই গান মাতি আৰম্ভ কৰা আছে সিহঁতৰ কাৰণে হাজিৰ মোবাইলটো লুকাই ল'ব নোৱাৰা আল্লাহ কে দুজৰ নদী আরে আল্লাহ কে আল্লাহ কে জুবে फपे तपे जुई लगती अल्लाह 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 दलेर बापी दलाई दिसी पास्ता सोली हबी अल्लाह 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 আল্লাহ কি নাম দে বাবা আল্লাহ কি নাম দে বাবা দে বাবা এই দুজন ভিক্ষাৰী যে নালাগে দেখোন হয় সাগে ডেকা চলি হয় ভিক্ষাৰী যে নাপায় ন হয় হয় ঠিক আছে পয়সা বসছি বসছি বোতল নুটলে একদম বাপি দেখা বলতে পিন্দি লো ভালকে এত্রা হই গেলা গো যদি পালে রিজিস্ট্রেশন করবে ইয়ারসে মার দে অলপ ওই ফোনটো মাৰো ৰ মোৰ ফোন দে মাৰ মোক কি ভাল কৰিবে কৈছা ও হেল্ল' ও জন কি কৰি আছা ই বাপু জানতা ভাত খালা এইটিৰ পৰা হয় নেকি মোৰ আজি ভাল দিন আছে এটা তুমি গম পাইছা না নাই মোৰ আজি চেক আহিব 5 লাখ টকাৰ ই বিৰি খাবা পইচা নাই তা কোনবোৰ বিৰি খাবা পইচা নাই 5 লাখ টকা চিকল অ ইয়া কজি কোন এলা যি হৈছে মোক এটা চুমা দিয়া এলা ভাল লাগা জাগাত দিয়া ই বাপু সুমা হয় থোপৰা হান আছে কে বুকুৰ মাজত দিয়া ইস বান্দাৰ ফটোন পাই তাতে এক সুমা দিছা তাতকৈ অলপমান তলত দি একদম ভাল লাগা জাগাত দি তলত দি অলপ কেনে দা এনেকুৱা তো দোকানৰ বস্তু পাইছি এই বিয়াৰ পিছত সকলোৱে কৰে ময়ো জানো বিয়া ন দিব লাগব কিয় ভাল পাইছে তে মোক ই ফালুকৰ ফটো আন মুখখানত দিব নেকি তো সুমা নেতা এই থেমনি যে নেতা যদি নালগে দে তই ভাল নাপাওঁ তোক মই তোক কেনে দেখি তোতকে ভাল হাবি বেমা এ চুলিত খৰ বুলি কথা ৰে চুলিত খৰছি তোৰ বুলি চুলিটো খৰচি মাৰে তেল চাবোন খুবেন দে বাইদেউ মই দিছিলোঁ দে হ'ব দে তোক ভাল নাপাওঁ যে থেমনি যাক গেল নাই দিয়া বাপ দি দিয়া এ মোৰ টেনচন হৈ আছে মই বাদ দিছোঁ তই আৰু মোক লাগবে 25 লাখ বাপ দি দে 25 লাখ এনে হেলা বাদ দি তা 10 টকা পইচা আছে 30 টকা মোবাইলত না 30 টকা মোবাইলত 25 টকা মই যে মাল খাম তাকে 25 টকা মাল খাবি গেলা খাবি 25 টকা মাল গেলা নাখাম মই। আৰু 30 টকা হেৰি কৰিম এইটো চাচোন ভাল লাগছে না बुढ़िया लगसी পাচ্ছা নেকি তই हे नाही मो पद नाही दे এই পাচ্ছা বোধ हे मो पद नाही तुम्ही बेच्छर होतान এই हे मो पद नाही বাদ দি এই সুমন हो এই দুজন ল'ৰাই তাতে বহি নাছিল জানো
ভিক যে খুজি আছিল সেইদিনা কাৰণে ভিক্ষাৰী খুজিছিল দুৱকে মাতিছো ভাইটি এইফালে আহকচোন আমি মস্ত ধনী চলি আমি নাখাওঁ আমি পইচা দিবি আমি পইচা খুজিব জানো নেকি উঠা নাচাগে কেবা মাতছি সুধি আছো আছো তোমালোকে যে তাতে ভিক্ষা খুজি আছিলা তোমাৰ কাক কৈ আমি একদম বেয়া পাওঁ নহয় তোমালোকে দুইজনে আমি নকৰোৱে নহয় জানো এই দুইজন কি কৰে তোমাৰ দেউতা অফিচাৰ আমাৰ বাবা মাক মৰম কৰে মাক মৰম কৰে কেনে মৰম কৰে আমি যাওঁ আমি যাওঁ আমাৰ জিতি মানুহ কথা এটা নহয় এই দুজন হয় এই দুইজনে হয় ন আমাক দকে বেল বনাই থৈ গেল দুয়ে ঠিক আছে অহাকালি যেতিয়া লগ পাম ন তেতিয়া দিম সিহঁতক হয় হা ঠিক আছে ভাল পাইছা পাইছিলো কি তই কৈছে মোৰ বাল ভুটি পানী এটা আহিছিল মোৰ একদম ভৰিৰ তলত ভুল লাগছি কি কোৱা তই চুলি তুলি খাৰা গৈছি ভাল পাইছা পাইছিলো আৰু এনেকুৱা কাম নকৰোৱাই লাগে আমি নকৰো আমি কাম কৰি যাম আমি কাম কৰি খাম এটা কাম কৰ তোৰ মালটো কি ফোন কৰিছো মালটো শুন বাদ দিছি মোক কেনেবা মোৰটো কৰিম মই চানিলেনো ফোন কৰোঁ নেকি একবাৰ সিদিনা নম্বৰটো দিছিলে কি কৰিবি ক'তবা দিলে মই পাহৰিলোঁ আৰু জাগাটোৰ নাম নাই দুনিয়াৰ আপা আপি আহে কিন্তু আহে নেকি তাতে একবাৰ ফোন কৰোঁ নেকি নাংকে বাদ দি নকৰোঁ দে এবাৰ ভাল নহয় এটাই ইমান আমি ভাল ভাবি পাম দে এটা বাদ দি আমি বাদ দিছোঁ চব বাদ দিছোঁ হাই এইটো আমাৰ ভিডিঅ' গ্ৰুপ আমি নতুনকৈ ভিডিঅ' কৰিছোঁ আপোনালোকক আনন্দ দিম বুলি বা আমি কিবা এটা আশা লৈ কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে তেনে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো চাব আপোনালোকে যিমান পাৰে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু লাষ্ট এটা মই কথা কওঁ ঘণ্টাটো যে আছে বাজে দিব